তো গাইজ ইয়াত যদি কেতিয়াবা আহে টুপি আৰু জেকেট ননাকে নাহিব। এয়া অৱস্থা চাওক, লৈ আহিবলগীয়া। ইয়াত এতিয়া বৰষুণ দি আছে আৰু এইফালে চাহ। অৱস্থা বেয়া। तू समझा? हाँ नहीं तू समझा नहीं। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ এতিয়া হৈছে 4:50 আৰু আমি এতিয়া উঠি গ'লোঁ আৰু এইপিনে হৈ আছে বাবু আৰু গাড়ী ৰখি আছে আমাৰ গেটত মানে তলত এইফালে গাড়ী ৰখি আছে আৰু এতিয়া আমি যাম গাড়ীৰ ওচৰলৈ গৈ আছোঁ আমি টাইগাৰ হিল। তো আপোনালোকক টাইগাৰ হিলত লগ পাই আছোঁ। তো বলক, আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো একদম গান শুনি গৈ আছোঁ এতিয়া আমি টাইগাৰ হিললৈ ছানৰাইজ চাবলৈ। গাইজ ফাইনেলি পাইছোঁহি তাত, আৰু ভাবিছিলোঁ আমি আগত আহিছোঁ নেকি, আমাতকৈ আগত আহি আছে বহুত মানুহ। তো গাইজ এতিয়া মানে আমি খোজকাঢ়িয়ে যাব লাগিব ওপৰলৈ, মানে ইয়াৰ পৰা গাড়ী নাযায়, গাড়ী বহুত জাম হৈ গৈছে ওপৰত। আৰু ভাবিছিলোঁ আমিয়ে প্ৰথম আহিছোঁ নেকি, তো আমাতকৈ মানে জল্দি উঠিবলৈ আহি আছে মানুহ আৰু ওপৰলৈ গাড়ী নাযায়, খোজকাঢ়ি যাব লাগিব সেইখিনি। আৰু এইফালে চাওক পাৰিব, পিছফালে চাওক, পিছফালে মানে এতিয়াও বহুত মানুহ আহিছে, গাড়ীও আহি আছে। লগ পাইছোঁ। তো গাইজ ফাইনেলি আহি পালোঁহি, ছানৰাইজ চাবলৈ আহিছিলোঁ। ইয়াত এতিয়া বৰষুণ দি আছে আৰু এইবিলাক চাহ পুখুৰী। টাইগাৰ হিলত আহি অৱস্থা বেয়া, ঠাণ্ডা পুৰা ঠাণ্ডা। বাবু ডাৱৰৰ লগত বৰষুণ হৈ আছে। ছাতা লিজে, ছাতা 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 ছাতা। तू समझा? हाँ नहीं तू समझा नहीं। তো গাইজ ইয়াত যদি কেতিয়াবা আহে টুপি আৰু জেকেট ননাকে নাহিব। ইয়াত এনি টাইম মানে বৰষুণে দিয়ে নিয়ৰ পৰাই কি কৰি আছে আৰু বহুত ঠাণ্ডা হয়। ইয়ালৈ আহিলে আপোনালোকে এয়া অৱস্থা চাওক, কম্বল লৈ আহিবলগীয়া। তো মানে ইয়াত আহিলে আপোনালোকে নিশ্চয় অলপ গৰম কাপোৰ পিন্ধি আহিব লাগিব, নহ'লে জাম্পাৰ বা টুপি বা ছাতি লৈ আহিব লাগিব, মানে ইয়াত নহ'লে আহিব নোৱাৰে। তো মানুহ বহুত আহি আছে আৰু ওপৰত আছে এইফালে আমাৰ এইফালে। হেল্ল', আহিছিলোঁ ছানৰাইজ চাম বুলি, তো ছানৰাইজ চোৱা নক'ল আৰু এতিয়া ঘূৰি গৈ আছোঁ। আমাৰ অৱস্থা এনেকুৱা আৰু এইখিনি আছে আমাৰ গাড়ী। এতিয়া ঘূৰি গৈছোঁ। আৰু এইডোখৰ দাৰ্জিলিঙৰ ফৰেষ্ট এৰিয়া হয়। ইয়াত গেট এটা আছে, তো ইয়াত মানে আপোনালোকৰ কেতিয়া হয় আৰু পলিউশ্যনৰ কিবা কিবি তিনিটা
ऐसे देना होता है टाइगर हिल्स 50 रुपीस एंट्री फीस 20 ये क्या है प्लास्टिक फ्री जोन इसके लिए 50 रुपीस